মই সন্দীপ দত্ত কোকৰাঝাৰ মাৰ্চেণ্ট এছ'চিয়েশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী। মোৰ লগত উপস্থিত আছে কোকৰাঝাৰ মাৰ্চেণ্ট এছ'চিয়েশ্যনৰ মাননীয় উপসভাপতি শ্ৰী দিলীপ চেতিয়া ডাঙৰীয়া, কোকৰাঝাৰ মাৰ্চেণ্ট এছ'চিয়েশ্যনৰ উপসভাপতি শ্ৰী সুবল ভাৱৰ ডাঙৰীয়া, কোকৰাঝাৰ মাৰ্চেণ্ট এছ'চিয়েশ্যনৰ এক্সিকিউটিভ মেম্বাৰ শ্ৰী সমীৰ দাস ডাঙৰীয়া। আজি আমি ইয়াত প্ৰেছ কনফাৰেন্স যিটো মাতিছোঁ সেইটো যোৱা 12 জুলাই তাৰিখে শ্ৰী ভৰত শৰ্মা দেৱে যিটো প্ৰেছ কনফাৰেন্স দিছিলে তাৰ প্ৰসংগত কোকৰাঝাৰ মাৰ্চেণ্ট এছ'চিয়েশ্যনক লৈ পেলাই তেওঁ যিটো মন্তব্য কৰিছিলে তাৰে স্পষ্টীকৰণৰ বাবে আজি আমি এই প্ৰেছ মিট আহ্বান কৰিছোঁ। আচলতে আমাৰ দেৰি হ'ল প্ৰেছ মিটটো কৰাতে। প্ৰেছৰ পৰা ব্যক্তিগতভাৱে মোকো যোগাযোগ কৰিছিলে যে আপোনালোকৰ মন্তব্য কি এইটো বিষয়ত, কিন্তু আমাৰ কিছুমান অৰ্গেনাইজেশ্যনেল প্ৰট'কল আছে, যেনিবা আমি এক্সিকিউটিভ মিটিং কৰিহে আমি যিকোনো প্ৰেছ মিট দিব পাৰোঁ। তো আমাৰ 13 জুলাইত আমাৰ এক্সিকিউটিভ মিটিং হ'ল। সেই এক্সিকিউটিভ মিটিঙৰ সিদ্ধান্ত মতে আজি মই ইয়াতে এই প্ৰেছ বিজ্ঞপ্তি দিব ওলাইছোঁ। যোৱা 12 জুলাই তাৰিখে শ্ৰী ভৰত শৰ্মা দেৱে যিখিনি কথা কোকৰাঝাৰ মাৰ্চেণ্ট এছ'চিয়েশ্যনক লৈ পেলাই কৈছে বা যি মন্তব্য কৰিছে, আমাৰ এক্সিকিউটিভ মিটিঙত সেই কথাখিনি গোটেই খণ্ডন কৰা হৈছে আৰু তাৰ নিন্দা কৰা হৈছে। প্ৰথমতে শ্ৰী ভৰত শৰ্মা দেৱে কোকৰাঝাৰ মাৰ্চেণ্ট এছ'চিয়েশ্যনৰ এজন ভাইচ প্ৰেছিডেণ্ট পষ্টত থাকি কোকৰাঝাৰ মাৰ্চেণ্ট এছ'চিয়েশ্যনৰ যিটো গৰিমা, যিটো তাৰ চেংটিটি ইণ্টিগ্ৰিটি, সেইটো তেওঁ অৱমাননা কৰিছে আৰু তাৰে বিৰুদ্ধে আমি তেওঁক শোকজ নটিচ সেইদিনাখন ইছ্যু কৰাৰ সিদ্ধান্ত লৈছিলোঁ। ইতিমধ্যে তেওঁ যোৱাকালি আমাৰ প্ৰেছিডেণ্টৰ ওচৰত তেওঁৰ ৰেজিগনেশ্যন লেটাৰ ছাবমিট কৰিছে, যিটো আমি গ্ৰহণ কৰিছোঁ। এতিয়া তেওঁৰ মন্তব্যখিনি আমি অলপ আমাৰ স্পষ্টীকৰণটো আমি দিব বিচাৰিছোঁ তেওঁৰ মন্তব্যৰ ওপৰত। তেওঁ যিটো মাৰপিটৰ ঘটনাটো 1 নম্বৰত উল্লেখ কৰিছে, সেইটো কি প্ৰসংগত কৰিলে তেখেতে প্ৰসংগটো আনিছিলে যে তেওঁৰ এটা কমপ্লেইন আছিলে, যিটো কমপ্লেইন তেওঁৰ কিবা দোকানৰ বাকী দিছিলে, সেই বাকীখিনি আমি মাৰ্চেণ্টে তেওঁক আদায় কৰি দিব লাগে। সেইটো বিষয়ত পৰা এইটো জনাব খুজিছোঁ যে দোকানীৰ বাকী সম্পৰ্কত আমাৰ এছ'চিয়েশ্যনৰ এটা সিদ্ধান্ত আছে যে আমি প্ৰত্যক্ষভাৱে দোকানীৰ বাকী বিষয়ত কোনো ভূমিকা গ্ৰহণ কৰিব নোৱাৰোঁ। পৰোক্ষভাৱে আমি এইটো ক'ব পাৰোঁ যে সব দোকানীয়ে যদি কোনোবা বাকী লৈছে বাকীখিনি ঘূৰাই দিব লাগে, সময়ত দিব লাগে, আৰু আমি পৰোক্ষভাৱে তেওঁলোকক এইখিনি আদায় দিবৰ কাৰণে চেষ্টা কৰিব আমি পাৰোঁ। কিন্তু নটিচ কথাটো আমি যিটো বাৰে বাৰে তেওঁ তেওঁৰ প্ৰেছ বিজ্ঞপ্তিত কৈছে যে নটিচ কৰা নাই, নটিচটো আমি কৰিব নোৱাৰোঁ। আৰু সেইটো মোৰ যিজন পূৰ্বসৰী, তেওঁৰ আগৰ যে আমাৰ ছিনিয়ৰ মেম্বাৰবিলাক মোৰ লগত বহি আছে, তেওঁলোকে মোক জানিব দিছে আগতে আমাৰ এনেকুৱা সিদ্ধান্ত লোৱা হৈছিলে মাৰ্চেণ্টত যে বাকী সম্পৰ্কে আমি কোনো ধৰণৰ প্ৰত্যক্ষ আমি আমাৰ ভূমিকা ল'ব নোৱাৰোঁ। আৰু সেইটো বিষয়তে তেওঁলোকৰ সিদ্ধান্ত মৰ্মেহে মই ডাইৰেক্ট নটিচ কৰা নাই বা কৰিব নোৱাৰোঁ বুলি এইটো আমাৰ এটা ডিচিশ্যন লোৱা আছে। কিন্তু এইটো সকলোকে মাৰ্চেণ্ট এছ'চিয়েশ্যনৰ পৰা আবেদন থাকিলে যে চবেই জানক যে তেওঁলোকৰ বাকীখিনি ঘূৰাই দিয়ে আৰু ঘূৰোৱাৰ ক্ষেত্ৰতে এইটো সময় অনুযায়ী ঘূৰাই দিব লাগে। আমাৰ এইটো ক্ষেত্ৰত তেওঁ যেতিয়া সেইদিনাখন ৰাতি তেওঁ যিটো কথা মেনশ্যন কৰিছিলে যে আমি ইয়াতে এটা মিটিঙত মিলিত হৈছিলোঁ, সেইটো আমাৰ ইয়াতে যোৱা 11 তাৰিখত আমাৰ যি শিৱ মন্দিৰৰ প্ৰতিষ্ঠা আছিলে, সেই প্ৰতিষ্ঠা সম্পৰ্কে এটা সৰু মিটিং আছিলে। সেই মিটিঙত তেওঁ উপস্থিত আছিলে আৰু সেইটো বিষয়ত আলোচনা কৰি থাকোঁতে যেতিয়া তেওঁ এই কথাটো তেওঁৰ ফালৰ পৰা ওলালে যে তেওঁৰ এতিয়ালৈকে তেওঁৰ প্ৰব্লেমটো কিয় ছল্ভ হোৱা নাই, সেইটো ক্ষেত্ৰত যেতিয়া আমাৰ বাকী আৰু উপস্থিত সদস্যসকলে ক'লে যে দাদা আপোনাৰ এই প্ৰব্লেমটোতো আমি ডাইৰেক্টলি তেনেকুৱা নটিচ কৰিব পৰা নাই বা কৰিব নোৱাৰোঁ, এইটো আমি চেষ্টা কৰি আছোঁ।
তেওঁ জাঙুৰ খাই উঠিলে, উঠি পেলাই তেওঁ টেবুলত ঘুচিয়ালে, তেওঁ ইয়াৰ পৰা উঠি গ'ল, উঠি পেলাই মাৰ্চেণ্টৰ বিষয়ত অভদ্ৰতা আমি ব্যৱহাৰ কৰিলে, ভাষা ব্যৱহাৰ কৰিলে, আৰু তেওঁ যিটো আমি এবিউচিভ লেংগুৱেজেছ বুলি ক'ব পাৰোঁ সেইখিনি কথা ব্যৱহাৰ কৰিলে। যিকেইজন উপস্থিত আছিল সেই মানুহ, সেই আমাৰ সদস্যখিনিয়ে আমাৰ এক্সিকিউটিভ মিটিঙত তেওঁলোকৰ ভাষ্য দিছে, আৰু সেইটো হিচাপতে তেওঁ ওলাই গ'লে, আমাৰ কথাত সন্তুষ্ট নহৈ পেলাই ওলাই গ'ল। ওলাই যাওঁতে তেওঁ এইটো কথা কৈ গ'ল যে মই চবকে চাই ল'ম, মই প্ৰেছ কনফাৰেঞ্চ কৰি চবৰে বাম্বু বজাই দিম, এই কথাটো তেওঁ কৈ গৈছিলে, ধমকি দি গৈছিলে, এটা থ্ৰেটেনিং দি গৈছিলে। ঘৰত গৈ পেলাই তেওঁ যিটো এটা সজোৱা নাটক ওলালে, তেওঁক মাৰিছে, কিবা চাৰ্টৰ বুটাম ছিঙি দিছে, সেইখিনি কথা কমপ্লিটলি মিছা বুলি প্ৰমাণিত হৈছে। আমাৰ মিটিঙতে আমাৰ সদস্যখিনি উপস্থিত থকা যিটো মোৰ ওপৰত ব্যক্তিগতভাৱে এলিগেশ্যন আৰু বেলেগ মানস গুহ বুলি এজন ল'ৰা কথা কৈছে, তেওঁ চিনি নাপায়, কিন্তু এজন ভাইচ প্ৰেচিডেণ্ট হৈ পেলাই এইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু দুখৰ কথা যে তেওঁ এজন এৰিয়া ছেক্ৰেটাৰীক চিনি নোপোৱা বুলি কৈছে। আমাৰ তেখেত এৰিয়া ছেক্ৰেটাৰী হয়, আৰু তেওঁ এইটোও নাজানে যে মাৰ্চেণ্টৰ বাকী সম্পৰ্কে মাৰ্চেণ্টৰ যিটো ষ্ট্ৰেটেজিটো কি হয়। তেওঁৰ নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে তেওঁ যিটো কৰিলে সেইটো কমপ্লিটলি তেওঁৰ ব্যক্তিগত স্বাৰ্থ উদ্দেশ্য পূৰণ কৰাৰ কাৰণেহে তেওঁ কৰিছে। তেওঁৰ উদ্দেশ্য যিহেতু পূৰণ হ'ব পৰা নাই বা হোৱা নাই, তেওঁ এইখিনি গোটেই তেওঁৰ উদ্দেশ্য পূৰণ নোহোৱা ক্ষেত্ৰত বা নোহোৱাৰ কাৰণে তেওঁ এটা সজোৱা এটা মানে কি বুলি ক'ম, এটা কাহানী বুলি ক'ব লাগিব, কাহানীখিনি এইটো প্ৰেছৰ আগত দাঙি ধৰিছে। এইটো ক্ষেত্ৰত আমাৰ মাৰ্চেণ্টৰ গৰিমা আঘাত হৈছে, আৰু আমাৰ মাৰ্চেণ্টৰ যিটো ইমেজ এইটো পাব্লিকত তেওঁ বেয়া কৰিছে। তাৰ কাৰণে আমি তেওঁৰ ক্ষেত্ৰত চৌকজৰ সিদ্ধান্ত লৈছিলোঁ, ইতিমধ্যে ক'লোৱে, আৰু তেওঁ ইতিমধ্যে ৰেজিগনেশ্যন লেটাৰো দিছে, আমি এইটো গ্ৰহণ কৰিছোঁ। কিন্তু কথা হ'ল যে কোকৰাঝাৰ মাৰ্চেণ্ট সম্পৰ্কে আৰু কিছুমান কথা, যিখিনি আপত্তিজনক কথা তেওঁ কৈছে, ইয়াতে পলিটিকেল এজেণ্ডা চলোৱা হয়। কোকৰাঝাৰ মাৰ্চেণ্ট এছ'চিয়েশ্যন এটা অৰাজনৈতিক সংগঠন। আমি ইয়াতে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলে একেলগে ব্যৱসায়ৰ স্বাৰ্থত কাম কৰোঁ। এইটো ক্ষেত্ৰত আমাৰ কোনো পলিটিকেল এজেণ্ডা নাই, কোনো পলিটিকেল পাৰ্টিৰ হৈ কোনো কাম নকৰে। এতিয়া চবেই একেলগে মিলি ব্যৱসায়ৰ স্বাৰ্থত কাম কৰে। আমি প্ৰশাসনৰ লগত সমন্বয় ৰাখি, প্ৰশাসনৰ লগত আমি সুসম্পৰ্ক ৰাখি আমি কাম কৰোঁ বিজনেছৰ স্বাৰ্থত। আপোনালোকক মই জনাব খুজিছোঁ যে কোকৰাঝাৰ মাৰ্চেণ্ট এছ'চিয়েশ্যন যিবিলাক চৰকাৰী যিখিনি আমাৰ প্ৰশাসনৰ অনুষ্ঠান হয়, তাতো বিশেষভাৱে অংশগ্ৰহণ কৰে। আমাৰ যিটো 15 আগষ্টৰ স্বাধীনতা দিৱসৰ যিটো প্ৰগ্ৰাম হয়, DC অফিচৰ পৰা অৰ্গেনাইজ কৰা হয়, আৰু আমাৰ 26 জানুৱাৰীৰ প্ৰগ্ৰামতো কোকৰাঝাৰ মাৰ্চেণ্ট এছ'চিয়েশ্যন বিশেষভাৱে অংশগ্ৰহণ কৰি চৰকাৰী অনুষ্ঠানত, চৰকাৰী কাৰ্যক্ৰমত অংশগ্ৰহণ কৰে। আৰু আমাৰ এই কোকৰাঝাৰ চিভিল হস্পিটেল আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্ট জেলত ফল মূল আৰু মিঠাই বিতৰণৰ কাৰ্যসূচী আমি এইটো পৰম্পৰাগতভাৱে আমি কৰি আহিছোঁ। তাৰো লগতে আমি ব্লাড ডনেশ্যন কেম্প সময়ে সময়ে অৰ্গেনাইজ কৰি থাকোঁ। তাৰপিছত আমি ইতিমধ্যে আমাৰ ৰনবৰা নাৰ্জাৰী দেৱক আমি সাক্ষাতত আমি আমাৰ এটা আবেদন জনাইছিলোঁ যে আমাৰ এটা এম্বুলেঞ্চ লাগে, যাতে আমি আমাৰ কোকৰাঝাৰ নগৰৰ যিখিনি আমাৰ মানুহ আছে তেওঁলোকক আৰু ভালকৈ আমি সেৱা কৰিব পাৰোঁ। তেওঁ আমাৰ আবেদনটো গ্ৰহণ কৰিলে, আৰু ইতিমধ্যে মোক জানিবলৈ দিছে প্ৰচেছিঙত অলমষ্ট এইখিনি হৈছে, আৰু আমাৰ কিছুমান কাগজ পত্ৰ ছাবমিট কৰিবলৈ দিছে। সেইখিনি ছাবমিট কৰিলে আমি এইটো আমি পাই যাম চাগে, এইটো পাই যাম। আমাৰ এই এটা ভাল পদক্ষেপ আমি এইটো, আৰু আমি চৰকাৰক ধন্যবাদ দিব খুজিছোঁ যে আমাক এইটো ক্ষেত্ৰত আমাৰ আবেদনটো তেওঁ মঞ্জুৰ কৰিছে। আৰু বিগত কালছোৱাত যেনিবা আমাৰ কৰোণা সময়ত কোকৰাঝাৰ মাৰ্চেণ্ট এছ'চিয়েশ্যনে আমাৰ এই অলমষ্ট 2000 দোকানীৰ মাজতে যিখিনি অলপ সৰু দোকান, তেওঁলোকে ব্যৱসায় একদম কৰিব পৰা নাই, সেইটো টাইমতে আমি ৰেচনৰ যোগান দিছোঁ। এইটো ক্ষেত্ৰত আমাৰ সভাপতি শ্ৰী ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়া তেখেতে উদ্যোগ লৈছিলে। তেওঁৰ উদ্যোগত আমি এই কাৰ্যসূচী সুসম্পন্ন কৰিব পাৰিছিলোঁ।
আৰু সেইটো আমি বিশেষভাৱে আমি ইয়াৰ দোকানীৰ পৰা আমি মানে প্ৰশংসাও পাইছোঁ। তো আমি সেইটো এনেকুৱা কাৰ্যসূচীবিলাক আমি কৰি থাকোঁ আৰু আমাৰ ক্ষেত্ৰতে কোনো ধৰণৰ কোনো ভেদাভেদ নাথাকে। তাৰপিছত যদি এনেকুৱা ধৰণৰ মন্তব্য আহে কোনোবা নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ ক্ষেত্ৰত, সেইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু অত্যন্ত দুখদায়ক হয়। আৰু সেইটো ক্ষেত্ৰতো আমি সকলোকে আমাৰ এই প্ৰেছ আপোনালোকৰ মাজেদি জনাব খুজিছোঁ যে কোকৰাঝাৰ মাৰ্চেণ্ট এছ'চিয়েশ্যন ৱৰ্কছ ফৰ দ্য গ্ৰেটাৰ ইণ্টাৰেষ্ট অফ দ্য businessmen of Kokrajhar, and we have no discrimination on the basis of religion, culture, and identity. On top of everything, we are very much sincere to afford the sanctity and integrity of Kokrajhar Merchant Association. আৰু লগত আৰু এটা কথা তেওঁ যিটো মেনশ্যন কৰিছিলে যে কিবা পইচাৰ কথা কিবা এনেকুৱা আহিছিলে, এইবিলাক কথা এইবিলাক একদম মানে ভুৱা আৰু এইবিলাকৰ কোনো বেছ নাই। এইবিলাক কথা তেওঁ নিজৰ ফালৰ পৰা এটা বনোৱা কথা হয় আৰু এইবিলাক লৈ পেলাই মানুহৰ মাজত এটা বিড়ম্বনা, এটা বিভ্ৰান্তি সৃষ্টি কৰাটোৱে তেওঁৰ উদ্দেশ্য। তেওঁ চাগে ব্যক্তিগত কিবা স্বাৰ্থ, তেওঁৰ ব্যক্তিগত স্বাৰ্থ এইটোৱে আছিলে তেওঁৰ পইচা আছে কিবা ওলাই দিব লাগে। কিন্তু তেওঁ এজন ভাইচ প্ৰেচিডেণ্ট পষ্টত থাকি পেলাই তেওঁ যদি আজি এছ'চিয়েশ্যনৰ স্বাৰ্থটো আগত নাৰাখি তেওঁৰ ব্যক্তিগত স্বাৰ্থটো আগত ৰাখিবৰ কাৰণে এনেকুৱা এটা মানে প্লেনিং কৰিব পাৰে, সেইটো আমাৰ কাৰণে সঁচাকৈ বহুতে দুৰ্ভাগ্যজনক আৰু দুখৰ কথা। আৰু আমি কোকৰাঝাৰ মাৰ্চেণ্ট মিটিঙৰ পৰা সিদ্ধান্ত লোৱা হৈছে, তাৰে আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু নিন্দা কৰিছোঁ। আৰু আমি কোকৰাঝাৰবাসী ৰাইজক জনাব খুজিছোঁ, কোকৰাঝাৰ মাৰ্চেণ্ট এছ'চিয়েশ্যন সদায় চৰকাৰৰ লগত প্ৰশাসনৰ লগত মিলি আমাৰ ব্যৱসায়ৰ স্বাৰ্থত কাম কৰি থাকিব আৰু কাম কৰি আছিল বিগত দিনছোৱাত। ধন্যবাদ।